কেনেকে গম পাব যে কোনো এজন ব্যক্তিৰ হাৰ্ট এটেক হৈছে যেহেতু আমি বুজিছো যে আমাৰ হাৰ্ট মাসলৰ কোনো এটা অংশত তেজৰ চলাচল বন্ধ হৈ গৈছে গতিকে হাৰ্ট এটেকৰ সময়ত আমি বুকুৰ মাজত এটা প্ৰচণ্ড বিষ অনুভৱ কৰো এতিয়া এই বিষটো বুকুৰ মাজত হৈ থাকিব পাৰে বা এই বিষটো আমাৰ ডিঙিলৈকে যাব পাৰে পিঠিৰ বেক সাইডে যাব পাৰে আমাৰ হাতৰ বাওঁ সাইডে যাব পাৰে সোঁ সাইডে যাব পাৰে এইকেইটা হৈছে ক্লাছিকেল হাৰ্ট এটেকৰ লক্ষণ কিন্তু ইয়াৰ উপৰিও যদি আপোনাৰ ডায়াবেটিস আছে তেতিয়া আপোনাৰ এনেকুৱা অনুভৱ হ'ব পাৰে যে আপোনাৰ খুব বেছি গ্যাস হৈছে বা আপোনাৰ বুকুৰ বিষ নহয় আপোনাৰ পেটৰ ওপৰৰ অংশত বিষ অনুভৱ কৰিব পাৰে আপোনাৰ খুব বেছি বমি বমি অনুভৱ কৰিব পাৰে বা আপুনি এবাৰ বা দুবাৰ বমি কৰিবও পাৰে ইয়াৰ উপৰিও যেহেতু আমাৰ হাৰ্ট মাসলখিনিয়ে পাম্প কৰিব পৰা নাই তাৰ ফলত আমাৰ ব্ৰেইনলৈকে তেজৰ চলাচলটো বহু পৰিমাণে কমি গৈছে আৰু তাৰ ফলত আমাৰ মূৰটো বেয়া লাগিব পাৰে বা বহু সময়ত আমাৰ মূৰ ঘূৰাই আমি অচেতন হৈ যাব পাৰো বুকুখন খুব ভাৰী ভাৰী লাগিব পাৰে আৰু যেহেতু আমাৰ হাৰ্ট মাসলখিনিয়ে ব্লাড পাম্প কৰা নাই তাৰ ফলত আমাৰ হাওঁফাওঁ বা লাংছত বহু বেছি পৰিমাণে তেজ জমা হৈ যায় আৰু তাৰ ফলত আমি কেতিয়াবা হাৰ্ট এটেক হলে উশাহ নিশাহ লোৱাটো কষ্ট অনুভৱ কৰিব পাৰো যদি আপুনি এনেকুৱা কোনো ধৰণৰ লক্ষণত ভুগি আছে তেতিয়াহলে আপোনাৰ হাৰ্ট এটেক হৈ থাকিব পাৰে